হেল্ল' মৰমৰ ছাত্ৰ ছাত্ৰীসকল, পোনপ্ৰথমে মই তোমালোকক মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আৰু আজি মই তোমালোকলৈ লৈ আহিছোঁ দ্বিতীয় শ্ৰেণীৰ পাঠ 4 পখিলা পাঠ 3 প্ৰশ্নৰ উত্তৰকেইটা। গতিকে তোমালোকে ভিডিঅ'টো আৰম্ভৰ পৰা শেষলৈ চাই থাকিব। আৰু ভিডিঅ'টো যদি অলপো ভাল লাগে তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি দিব। আৰু এতিয়ালৈকে তোমালোকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰি দিব, যাতে মই দিয়া ভিডিঅ'খিনি তোমালোকে পোনপটীয়াভাৱে পাই থাকিব। গতিকে ল'ৰা ছোৱালীহঁত, ব'লা এতিয়া লেচনটোলৈ আগবাঢ়োঁ। পখিলা 1 নম্বৰ, কোৱা আৰু লিখা। পখিলাৰ বাহিৰেও আৰু কি পতংগ ফুলত পৰে? উত্তৰ: মৌ-মাখি, ভোমোৰা, মৌপিয়া। 2 নম্বৰ প্ৰশ্ন। পখিলা উৰে, চৰাই উৰে আৰু কি প্ৰাণী উৰিব পাৰে? ছাত্ৰ ছাত্ৰীসকল উত্তৰটো এনেদৰে লিখিবা। উত্তৰ: মৌ-মাখি, ভোমোৰা, মৌপিয়া আদি এনে অনেক প্ৰাণী উৰিব পাৰে। 3 নম্বৰ প্ৰশ্ন। পখিলাটো ছবিটোত ৰং বোলাও আহা। উত্তৰ: এইটো তোমালোকে নিজেই কৰিবা, কাৰণ ছাত্ৰ ছাত্ৰীসকল এইটো নিজে কৰিবলগীয়া, নিজে কৰি ভাল পাবা এই প্ৰশ্নটোৰ উত্তৰ, কাৰণ ৰং লৈ পখিলাত বোলাব লাগে। প্ৰশ্ন 4, গোন্ধ থকা আৰু গোন্ধ নথকা ফুলৰ নাম তালিকাত লিখা। উত্তৰ: গোন্ধ থকা ফুল, গোন্ধ নথকা ফুল। ছাত্ৰ ছাত্ৰীসকল, গোন্ধ থকা ফুল হ'ল গোলাপ ফুল, তগৰ ফুল, শেৱালি ফুল, নাৰ্জী ফুল। আৰু গোন্ধ নথকা ফুল জবা ফুল, কাগজ ফুল, অশোক ফুল, কুচন্দা ফুল। এইকেইটা ফুলৰ গোন্ধ নাই। প্ৰশ্ন নম্বৰ 5, কি আখৰ যোগ হৈ লিখা? ওপৰত দিয়া আছে ভৰইম্ভ। 6 নম্বৰ প্ৰশ্ন, শেষৰ ধ্বনি মিলাই শব্দ লিখা। উৰি ফুৰি ধৰি কৰি মৰি। কৰে, এইটো হ'ল নৰে, মৰে, লৰে, হাতেৰে। এইকেইটা শেষৰ শব্দটো মিলাই লিখিব লাগে। ক'লে, নকলে, অকলে, পিছলে, ল'লে। গাঁও, মৰিগাঁও, বঙাইগাঁও, নগাঁও, যাওঁ। এইটো এনেদৰে লিখিবা। 7 নম্বৰ প্ৰশ্ন, কাষৰ পৰা যুক্ত আখৰ আনি অৰ্থপূৰ্ণ শব্দ গঠন কৰা। উত্তৰ: পৰ্বল, অৰণ্য, তৰ্ক, ভদ্ৰ, অৰ্থই, গ্ৰহ, পদ্যয়, নিৰয়, সূৰ্য, আশ্ৰম। প্ৰশ্ন 8, বাকচৰ পৰা একে অৰ্থ শব্দ বিচাৰি লিখা। উত্তৰ:
বৰ্ষ, দৰ্জা, দুৰ্য, দুৰ্ভগ্য, সৰ্প, সুবৰ্ণ, ভ্ৰম, দুৱাৰ, দৰ্জা, বছৰ, বৰ্গ, তুলনি, আকাল, অভাৱ, সাপ, সৰ্প, ভোমোৰা, ভ্ৰম, সোণ, সুবৰ্ণ। প্ৰশ্নটোৰ উত্তৰ এনেদৰে লিখিবা। ছাত্ৰ ছাত্ৰীসকল আৰু তোমালোকে এইকেইটা ৰিভাইজ কৰি থাকিবা। ৰিভাইজ কৰিলে নিজে পাৰিবা। অ'কে, মই পঢ়ি দিছোঁ, শুনি থাকিবা হা। প্ৰশ্ন 9, ৰ সলনি ৰেপ যোগ কৰি তলত শব্দবোৰ লিখা। উত্তৰ: হৰ্ষ, হৰ্ষ, বৰ্ষ, বৰ্গ, গৰ্জন, গৰ্জন, কৰম, কৰ্ম, ধৰম, ধৰ্ম, দুৰ্দিন, দুৰদিন, দুৰ্দিন, প্ৰবত, প্ৰবত। এতিয়া 10 নম্বৰ প্ৰশ্নলৈ আগবাঢ়ো। বাকচত থকা ৰ সলনি এই কৰাৰ বহুৱাই শব্দ ভৰা আৰু লিখা। উত্তৰ: প যোগ ৰ যোগ না যোগ ম সমান প্ৰণাম। হ যোগ ৰ যোগ দ সমান হদ্ৰত। প যোগ ত যোগ ৰ সমান পত্ৰ। ন যোগ ম যোগ ৰ সমান নন্দ্ৰ। ভ যোগ দ যোগ ৰ সমান ভদ্ৰ। গ যোগ ৰ যোগ হ সমান গ্ৰহ। চ যোগ ৰ যোগ ম সমান শ্ৰম। 11 নম্বৰ প্ৰশ্ন। গছজোপাত কি কি দেখিছা লিখা। উত্তৰ: এইটো তোমালোকে নিজেই ছবিত সহায়ত লিখিবলৈ যত্ন কৰিবা। ল'ৰা ছোৱালীহঁত এইটো নিজেই লিখিব লাগিব। অ'কে। প্ৰশ্ন 12, বাক্য সজা। পখিলা, পখিলা দেখিবলৈ ধুনীয়া। বাক্যটো এনেদৰে সাজিব লাগে। বাগিচা, বাগিচাখনত বহুত ৰঙৰ ফুল ফুলি আছে। বাগিচাৰ এনেদৰে লিখিবা। মৌ-মাখি, মৌ-মাখিটো ফুলত পৰিছে। ভোমোৰা, ভোমোৰা জাকে ভুন ভুন ভুনাই আছে। ফুল, ফুল বহুত ৰঙৰ পোৱা যায়। 10 নম্বৰ প্ৰশ্ন। ঘেৰৰ পৰা মিলাই লৈ শব্দ সাজি লিখা। ধান, প্ৰধান, লৈ, প্ৰলয়, হাৰ, প্ৰহাৰ, প্ৰদান, প্ৰদান, চাৰ, প্ৰচাৰ, কাৰ, প্ৰকাৰ, বাহ, প্ৰবাহ। উত্তৰটো এনেদৰে লিখিবা। প্ৰশ্ন 14, প বৰ্ণ শব্দ সজোঁ আহা। উত্তৰ: প পখিলা, পৰুৱা, পতংগ, পহী, পদৈ, পাগল আদি। 15 নম্বৰ প্ৰশ্ন। পখিলাৰ বিষয়ে কেইফাঁকিমান বাক্য লিখা। উত্তৰ: 1 নম্বৰ, পখিলাবোৰ দেখিবলৈ শুৱনি। 2 নম্বৰ, পখিলাবোৰে বৰঙৰ পোৱা যায়। পখিলাবোৰে বৰঙৰ পোৱা যায়। 3 নম্বৰ, পখিলাই ফুলৰ মৌ প্ৰাণ কৰে। 4 নম্বৰ, পখিলাই বেছিকৈ ফুল থকা জোপাত পোৱা যায়। 5 নম্বৰ, পখিলা পাখি দুখন। 6 নম্বৰ, পখিলাই উৰিব পাৰে। পখিলাই উৰিব পাৰে।
ছাত্ৰ ছাত্ৰীসকল, আজি ইমানেই। তোমালোকক আৰু এটা নতুন ভিডিঅ' লৈ লগ পাম। এতিয়া যাওঁতে আকৌ এবাৰ কৈছোঁ, যদি তোমালোকে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে ছাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰি দিব। আৰু লগতে মোৰ আপডেটৰ ভিডিঅ'খিনি আৰু যিমান ভিডিঅ' তলত দিয়া আছে, সেই ভিডিঅ'খিনি চাই তোমালোকে প্ৰশ্নৰ উত্তৰ শিকিবলৈ সুবিধা পাব। গতিকে ল'ৰা ছোৱালীহঁত এইটো ভিডিঅ'ৰ পাছত যিটো ভিডিঅ' আহিব সেইটো ফুল ৱাচ কৰি চাব, তাতো কিবা শিকিব পাব। আৰু ল'ৰা ছোৱালীহঁত এই ভিডিঅ'টো ৱাচ কৰাৰ বাবে তোমালোকক লৈ ধন্যবাদ থাকিল। অ'কে, আকৌ নেক্সট ভিডিঅ'লৈ এটা লগ পাম। অ'কে, বাই। তোমালোকৰ দিন শুভ হওক।